নমস্কাৰ 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 ভালে আছে আপুনি ভাল ভাল আহক বাকী ভালে আছে ভাল নমস্কাৰ বাইদেউ নমস্কাৰ আপোনাক লগ পাই বহুত ভাল লাগিলে আপুনি যেহেতু নেকি অসম চৰকাৰৰ উচ্চ পদস্থ এগৰাকী বিষয়া আছিল আৰু সেই সময়ৰ বিষয়ে আপুনি কিছু কথা মনৰ কথা কওকচোন মই অসামৰিক সেৱা ACS আসাম চিভিল চাৰ্ভিচত প্ৰায় 34 বছৰ কাম কৰিলোঁ আৰু আয়ুক্ত সচিব হিচাপে মই তাৰ পৰা অৱসৰ গ্ৰহণ কৰিলোঁ 18 চনৰ ছেপ্টেম্বৰ মাহত এটা মোৰ খুব ভাল লগা এটা অভিজ্ঞতা অসামৰিক সেৱাত আপুনি যি সময়ত চাকৰি কৰি আছিলে সাংঘাতিক এটা সংঘৰ্ষপূৰ্ণ মানে সময় আছিলে যুদ্ধ বিগ্ৰহ কিবা কিবি বিভিন্ন ধৰণৰ আৰু সেই সময়ত আমি জনামতে আপুনি অসম আন্দোলনৰ লগতো মানে জড়িত হৈ আছিলে এই অসম আন্দোলনৰ সময়খিনিৰ আপোনাৰ তিতা কেহা জ্বলা মিঠা যিমান অভিজ্ঞতা আছে তাৰে অলপ কিছু কথা কওক অসম আন্দোলনৰ কথাটো ক'বলৈ গ'লে মই যেতিয়া 1979 চনত MA নাম লগাইছিলোঁ সেই তেতিয়া অসম আন্দোলন আমাৰ যিটো বিখ্যাত অসম আন্দোলন 6 বছৰীয়া দীঘলীয়া যাত্ৰা সেই গোটেই আন্দোলনটোত আমি কৰিব লগা হৈছিলে ছাত্ৰ হিচাপে থাকিব লগা হৈছিলে আৰু ছাত্ৰ হিচাপে থাকোঁতেও ইউনিভাৰ্চিটি যিটো PGSU পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ ইউনিয়ন তাৰ মই অলপমান নেতৃত্বটো ল'ব লগা হৈছিলে মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ ভাইচ প্ৰেচিডেণ্ট আছিলোঁ আৰু প্ৰেচিডেণ্টো আছিলোঁ গতিকে সেই এটা সংঘাতপূৰ্ণ হেৰিত আমাৰ 2 বছৰ মানে হেৰিও হৈছিলে আমি হেৰুৱাব লগা হৈছিলে আমি যে পঢ়াৰ পৰা এটা বিভীষিকাময় এটা পৰিস্থিতি সেই আজিৰ যুগত মানুহে বুজি নাপাব কিন্তু সেই এটা পৰিস্থিতিৰ মাজতে আমি মানে আমাৰ ছাত্ৰ জীৱন আমি শেষ কৰিব লগা হৈছিলে গতিকে মই অসম আন্দোলনৰ আপুনি যিটো কথা কৈছে সেই আন্দোলন মই দুই ফালৰ পৰাই দেখা নিচিনা হৈছে কাৰণ মানে ছাত্ৰ হিচাপেও মই অসম আন্দোলন পাইছোঁ আৰু নেতৃস্থানত থাকিয়ে পাইছোঁ আকৌ এইফালে প্ৰশাসনৰ ফালৰ পৰাও ছাত্ৰ অৱস্থাটো আন্দোলনৰ লগত জড়িত হৈ আছিলে অসম আন্দোলনৰ লগত তাৰপিছত আপুনি আকৌ প্ৰশাসনিক বিষয়া হিচাপেও সেই আন্দোলনত আকৌ জপিয়াবলগীয়া হ'ল বেলেগ ধৰণে কেতিয়াবা এনেকুৱা বিভীষিকা সময় আছিল সেইটো কেতিয়াবা আপুনি বিভিন্ন সময়ত কেতিয়াবা হতাশ হৈ পৰিছিল নেকি হতাশা বুলি নহয় কাৰণ আমাৰ সেই সময়ত আমি যি প্ৰজন্ম আছিলোঁ সেই প্ৰজন্মৰ দেশ প্ৰেম বা আমাৰ স্বদেশ স্বাভিমান যিটো আছিলে গতিকে কোনো কথাতে হতাশ কেতিয়াও হোৱা নাছিল আৰু মোৰ এটা বৰঞ্চ সেইটো এটা কি বুলি ক'ব ইংৰাজীত এডভান্টেজ আছিলে যে মই ছাত্ৰসকলৰ যিটো মনৰ কথা সেইখিনি কথা মই জানিছিলোঁ আৰু মই তেতিয়া দণ্ডাধীশ হিচাপে তেখেতসকলক যেতিয়া মই মানে সন্মুখত পাইছিলোঁ তেওঁলোকৰ মনৰ কথাখিনি জানি তেওঁলোকৰ সুন্দৰকৈ মানে যিকোনো পৰিস্থিতি মানে মোকাবিলা কৰিব পৰা মোৰ সেই কেপাচিটি মোৰ হৈছিলে গতিকে দুই ফালৰ পৰাই আমাৰ মূল কথাটো আছিলে যে আই মাতৃ বা অসমখনৰ কেনেকৈ ধৰণে আমি উন্নতি কৰিব পাৰোঁ কেনেকৈ আমি মানে হেৰি কৰোঁ সেই বস্তুটো আছিলে আৰু গতিকে হতাশাৰ কথাটো কেতিয়াও জীৱনত অহা নাই আপুনি অসমৰ অসমীয়াৰ কলা সংস্কৃতি বা সাহিত্য সংস্কৃতি এই সকলোখিনি লৈ আপুনি ভীষণ চিন্তাত পৰে কেতিয়াবা আমি জনামতে আপুনি অসম সাহিত্য সভাৰ লগতো জড়িত হৈ আছে অসমৰ অসমীয়াৰ ভাষা সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে আমি কেনেধৰণৰ পদক্ষেপ লোৱা উচিত অসম সাহিত্য সভাত মই কাৰ্যকৰী সভাপতি প্ৰচাৰ উপ সমিতি হিচাপে মই বৰ্তমান জড়িত হৈ আছোঁ আমাৰ মাননীয় সভাপতি ডক্টৰ কুলধৰ শইকীয়া ডাঙৰীয়া তেখেতৰ নেতৃত্বত আমি বিভিন্ন কাম কৰি থকা হৈছে অসম সাহিত্য সভাৰ বৰ্তমান খুব এটা ভাল এটা পদক্ষেপ আমাৰ ফালৰ পৰা সাহিত্য সভাৰ ফালৰ কৰি থকা হৈছে যে নতুন প্ৰজন্মক অসমৰ নতুন প্ৰজন্মক আমি কি ধৰণে সাহিত্য সভাৰ লগত জড়িত কৰিব পৰা যায় আপুনি ধৰক নাচ গান কৰিও ভাল পাইছিলে অভিনয় কৰিও ভাল পাইছিলে অভিনয় কৰাৰ আপোনাৰ কিছুমান অভিজ্ঞতা ইতিপূৰ্বে আপুনি কৈছিলে অকণমান কওকচোন মই যেতিয়া মহকুমাধিপতি আছিলোঁ আপোনাৰ শদিয়াত তেতিয়া আমাৰ ৰাজীৱ ভট্টাচাৰ্য তেখেতে এখন হেৰি বনাই আছিলে এখন চিনেমা বনাই আছিলে ছবি বনাই আছিলে সেইখনৰ নাম হ'ল সেউজী ধৰণী দুনীয়া
তো সেউজী ধৰণে ধুনীয়া তেখেতে হঠাতে ৰাতি মোক মাতিলে, তো মাতি পেলাই ক'লে যে আপুনি এটা অকণমান এটা চৰিত্ৰ এটাত অকণমান কৰি দিব লাগে, সৰু চৰিত্ৰ। তো সেই সৰু চৰিত্ৰটোত মই ওলাইছিলোঁ। আজি ভট্টাচাৰ্য তেখেতে মানে আচৰিত হৈছিলে, আৰে আপুনি আগতে কৰিছে, মই নাই কৰা, কিন্তু কিবাকে সেইটো হৈ গ'ল আৰু কৰিলোঁ। তাৰপিছত আৰু কোনো চিনেমা বা তেনেকুৱা ধৰণৰ মই তেনেকৈ ধৰণৰ নাই। আৰু কোনখিনি ঠাই আপোনাৰ জীৱনত আটাইতকৈ প্ৰভাৱ পেলাইছে? আচলতে চাকৰি জীৱনত মোৰ প্ৰায় অসমৰ 13খন জিলাত মই চাকৰি কৰিছোঁ। মোৰ আৰম্ভণি কৰিছোঁ আপোনাৰ অতি মৰম লগা ঠাই এডোখৰ, সেয়া হ'ল অভয়াপুৰী। সকলোৰে চাকৰি প্ৰথম য'ত আৰম্ভ কৰে সেইটো অতি মৰমৰ হয়, ঠিক স্মৰণীয় হয়। মই নলবাৰীকে আৰম্ভ কৰিলোঁ, নলবাৰী হওক বা আপোনাৰ কি কয় গুৱাহাটীতো মই কেইবাবাৰো চাকৰি কৰিছোঁ মাজতে। তাৰপিছত তেনেকৈ ধৰণে আৰু শদিয়াত চাকৰি কৰিছোঁ। শদিয়াতো মোৰ খুব এটা ভাল লগা অভিজ্ঞতা আছে। শদিয়াত আছে, জোনাইত মই মানে দুইটাতে, জোনাইতো মই মহকুমাধিপতি আছিলোঁ আৰু শদিয়াতো মই মহকুমাধিপতি আছিলোঁ। দুই ঠাইতে মোৰ খুব মানে স্মৰণীয় আছে। ঠিক তেনেকৈ তাৰপিছত মই DRDAত মই প্ৰজেক্ট ডাইৰেক্টৰ আছিলোঁ ডিব্ৰুগড়ত। তাতো মই যথেষ্ট কাম কৰিব পৰা সুবিধা পাইছিলোঁ, সুবিধা পালোঁ আৰু সেইখিনি মই কৰিলোঁ। কাৰণ ডিব্ৰুগড়খন যিহেতু মোৰ কি কয় ঘৰুৱা টাউন, মানে হোম টাউন যাক কয়, তাতে ঘৰুৱা ঠাই, গতিকে সেই তাতে মই এটা কথা চিন্তা কৰিছিলোঁ যে মই যিকেইটা দিন আছোঁ মই বেছি দিনটো থাকিবলৈ নাপাওঁ, যিকেইটা দিন আছে কিবা এটা কৰি যাওঁ। গতিকে ঠিক কাৰণে এতিয়া ডিব্ৰুগড় মানুহে হয়তো ক'ব, হয়তো মানে মই নিজেও ভাল লাগে ক'বলৈ, তাতে তাৰ যিখন আপোনাৰ চৌকিডিঙি ফিল্ড বুলি কয় সেইখন ফিল্ডত মই নতুন এটা ৰূপ দিছিলোঁ। আৰু তাৰপিছত মই যেতিয়া ডেপুটি কমিশ্যনাৰ হ'লোঁ আপোনাৰ কাৰ্বি আংলং জিলা, আটাইতকৈ ডাঙৰ জিলা সেইখন, 10,640 মানে স্কোৱাৰ কিলোমিটাৰ আপোনাৰ জিলা, প্ৰায় এখন ৰাজ্যৰ সমান, মানে প্ৰায় ত্ৰিপুৰা ৰাজ্যৰ সমানেই হ'ল আপোনাৰ কাৰ্বি আংলং জিলা, দুইখন মিলাই যেতিয়া আছিলে। তো সেই সমগ্ৰ অঞ্চলটোতে বিভিন্ন ঠাইত আমি বিভিন্ন ধৰণে তেনেকৈ ধৰণে কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ। তো লাহে লাহে সেই আকৌ পুনৰ শান্তি অৱস্থাটো ঘূৰি আহিছিলে। ঘূৰি অহা মই ভাল লাগে এতিয়া যে এতিয়া কাৰ্বি আংলঙে এতিয়া মানে অসমৰ ভিতৰত এটা ভাল নাম কৰিছে, তেখেতসকলৰ শান্তি বিৰাজ কৰা ঠাই আৰু উন্নয়নৰ ক্ষেত্ৰত মইতো ভাবোঁ অন্যান্য জিলাতকৈ আৰু সেই আগবাঢ়ি যোৱাৰ যিটো জাৰ্ণি যিটো তাত মই হয়তো অলপমান হ'লেও হয়তো মানে কৰিছিলোঁ। সেই কথাটোৰ কাৰণে মোৰ আজিও মানে ভাল লাগি থাকে। নৱপ্ৰজন্মৰ বাবে আপুনি কি উপদেশ আগবঢ়াব? নৱপ্ৰজন্মৰ বাবে মই উপদেশ হিচাপে নহয়, মই খালি তেখেতসকলক জনাব বিচাৰোঁ, মানে মই ভাবোঁ যে নৱপ্ৰজন্মই আজি যিখিনি সুবিধা পাইছে সেইখিনি সুবিধা আগৰ প্ৰজন্মবিলাকে তেনেকৈ পোৱা নাছিল। যেনেকৈ ধৰি লওক আমি যেতিয়া মানে ছাত্ৰ অৱস্থাত আছিলোঁ, মইতো কৈছোঁৱেই যে মইতো এজন কি কয় ডিষ্ট্ৰিক্ট লাইব্ৰেৰী ডিব্ৰুগড়, তাৰ এজন মানে দৈনিক যোৱা এজন মানে পঢ়োতা আছিলোঁ। কোনোবা এটা সময়ত সদায় মানে চাইকেলখন লৈ পেলাই মই বিশেষকৈ সন্ধিয়া সময়ত তাতে, কাৰণ এইকাৰণে যাওঁ যে তাতে ভাৰতৰ সকলো আপোনাৰ বাতৰি কাকতৰ পৰা সকলো জাৰ্নেল, সকলো মেগাজিন তাতে পোৱা যায় আৰু বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ আপোনাৰ কিতাপ যিবিলাক পোৱা যায়, যিখিনি আমাৰ ঘৰত নাথাকে। তো সেইখিনিৰ কাৰণে মই সদায় তালৈ যাওঁ। তো সেইটো মই কেতিয়াবা পৰীক্ষা দিম বুলি পেলাই নহয় বা কেতিয়াবা দিম বুলি, কিন্তু সেইটো সহায় কৰিলে, জীৱনত মোক সহায় কৰিছে এইবিলাকে। গতিকে আজিৰ ডেটত আপোনাৰ মানে যিটো মানে ৱৰ্ল্ড ইজ ইন দ্য পাম, তাৰ মানে আপোনাৰ হাতৰ মুঠিতে গোটেই বিশ্বখন আপোনাৰ সোমাই আছে। তেওঁলোকে সেই ধৰণে কৰিব নোৱাৰে, গতিকে তেওঁলোকৰ সুবিধা যথেষ্ট, ইনফৰমেশ্যন বুম বুলি কয়। তো সেইকাৰণে অসমৰ যিসকল আপোনাৰ নৱপ্ৰজন্ম তেখেতসকলৰ মাজত কিন্তু এতিয়াও চেলেঞ্জ আছে, এতিয়াও প্ৰত্যাহ্বান আছে, কাৰণ জাতিটোৰ কাৰণে বা আমাৰ অসমৰ কাৰণে, অসমৰ স্বাভিমানৰ কাৰণে এতিয়াও কিন্তু আছে, তো প্ৰত্যাহ্বান আছে। যেনে আমাৰ ধৰি লওক মই এটা কওঁ, আমি ইতিমধ্যে লাগি আছোঁ যে আমাৰ যিখন অসমীয়া উইকিপিডিয়া আপুনি জানে এখন হ'ল এখন বিশ্বকোষ, সকলো বস্তু তাত পায়। আৰু উইকিপিডিয়া আপোনাৰ হ'ল কি মুক্ত উইকিপিডিয়া বুলি কয়, এইটো উইকিপিডিয়াত আপোনাৰ সকলো ইনফৰমেশ্যন থাকে। অসমীয়া যিটো আপোনাৰ উইকিপিডিয়া সেইটো 2012 চনত 2 চনতেই আৰম্ভ হৈছিলে। ইংৰাজী উইকিপিডিয়া 2001 চনত আৰম্ভ হৈছে, অসমীয়া উইকিপিডিয়া ইমান ভাল সেই সময়ত আমাৰ যিসকলে আৰম্ভ কৰিছে 2002 চনতে আৰম্ভ। কিন্তু সেইটো এনেকুৱা হ'ল যে আজি
অন্যান্য ভাষাৰ উইকিপিডিয়াকৈ অসমীয়া উইকিপিডিয়াটো এতিয়াও যথেষ্ট চালুকী অৱস্থাত আছে কাৰণ কেলৈ তাতে আৰু কৰিব লাগে আমি চেষ্টা আজি যদি আপুনিও তাতে আপোনাৰ ইনফৰ্মেশ্যন আপুনি ভৰাব পাৰে ময়ো ভৰাব পাৰে সকলোৱে পাৰে গতিকে এই ইনফৰ্মেশ্যনখিনি যিসকলে ভৰাব লাগে সেইসকলে সকলোৱে ভৰাব পাৰে তাত কোনো হেৰি মানুহ বুলি নাই চিহ্নিত মানুহ নাথাকে তাতে গতিকে সকলোৱে পাৰে সেইটো এটা স্বেচ্ছাসেৱা এটা সেই স্বেচ্ছাসেৱা হিচাপে যিখিনি কৰিব লাগিছিল আমি কৰিব পৰা নাই গতিকে নতুন প্ৰজন্মৰ ওপৰত সেইটো প্ৰত্যাহ্বান আছে যে আমাৰ অসমৰ বিষয়ে বা বিশ্বৰ বিষয়ে অসমীয়াতে আমি অসমীয়া যিখন বিশ্বকোষ সেই বিশ্বকোষখন আমি সম্পূৰ্ণ কৰিব লাগে আজি অন্যান্য ভাষা যদিও আমাতকৈ পিছত আৰম্ভ হ'ল বিভিন্ন ভাষা আনকি বাংলা ভাষাও আমাতকৈ পিছতহে আৰম্ভ হৈছে কিন্তু আজি যথেষ্ট তেওঁলোকে চহকী হৈছে আৰু এনেই যদি এজন মানুহৰ ব্যক্তিগত হিচাপে ব্যক্তিগত যুৱক যুৱতীসকল তেওঁলোকৰ নিজৰ জীৱনটো আগবঢ়াই লৈ যাবৰ কাৰণে মই আদৰি ক'লোঁ আজিৰ যিটো যুগ সেই যুগতকৈ আৰু ভাল সময় কেতিয়াও নাছিল এতিয়া ইমান গোটেইখিনি সুবিধা আছে এই সুবিধাটো সম্পূৰ্ণ সুবিধা লৈ পেলাই তেখেতসকলে নিজক আগবঢ়াই লৈ যাব লাগে তেওঁলোকে যেতিয়া নিজক আগবঢ়াই লৈ যাব তেতিয়া তেওঁলোকৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি জাতিটোৰ পৰা আৰম্ভ কৰি গোটেই দেশ বা গোটেই পৃথিৱীকে আগবঢ়াই লৈ যাব পৰা ক্ষমতা আজি নতুন প্ৰজন্ম আছে অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব স্বাস্থ্য ও পৰিয়াল কল্যাণ বিভাগ অসম মুকুল চন্দ্ৰ গগৈদেৱৰ মুখেৰে তেখেতৰ অতীতৰ কথাবোৰ শুনি কেনেকুৱা পালে আমাক জনাব ৰাইজৰ মঞ্চৰ প্ৰত্যেকজনেই কিন্তু বহু উপকৃত হলো বহু নজনা কথা শিকিলো আমাৰ যোগাযোগৰ নম্বৰ 9864024882